সুপ্ৰভাত বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোলৈ স্বাগতম। আজি 5 আহিন দেওবাৰ 22 ছেপ্টেম্বৰ, সূৰ্যোদয় ঘণ্টা 5:13:37, সূৰ্যাস্ত ঘণ্টা 5:12:56। তিথি কৃষ্ণা পঞ্চমী, দিনৰ ঘণ্টা 3:44:06, নক্ষত্ৰ কৃত্তিকা, ৰাতি ঘণ্টা 11:02:36। যোগ হৰখন দিনৰ ঘণ্টা 8:17:18, কৰণ তৈতিল। শিশু জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। মাহেন্দ্ৰ যোগ পুৱা ঘণ্টা 6:09:24 দেৱাৰীগণ মেষৰ অস্থি, অস্তুত্তৰী আৰু বিংশোত্তৰী ৰবিৰ দশা। পুৱা ঘণ্টা 6:09:24 বৃষ ৰাশি ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। ৰাতি ঘণ্টা 11:02:36 নৰগণ সাপৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ। মৰণত দুখ 3 পাত। ৰাতি ঘণ্টা 11:02:36 1 পাত। যাত্ৰা নাই, নক্ষত্ৰ দুখ। শুভকৰ্ম নাই, নিষিদ্ধ বেল দিনৰ ঘণ্টা 3:44:06 নিমতিতা। প্ৰিয় বন্ধু বান্ধৱীসকল, স্বস্তিক নাৰায়ণা চেনেলটিৰ যোগেদি অতি চমুকৈ যোৱা ৰাশিফলসমূহৰ পৰা যদি আপোনাৰ বাবে সফল হৈছে তেন্তে স্বস্তিক নাৰায়ণা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেঘ ৰাশি মাতৃৰ শুভ, বৃষ ৰাশি বুদ্ধিৰ নাশ, মিথুন ৰাশি কৰ্মত সাফল্য, কৰ্কট ৰাশি ভাতৃ বিৰোধ, সিংহ ৰাশি বন্ধু বিয়োগ ভয়, কন্যা ৰাশি নানা অশুভ, তুলা ৰাশি দ্ৰব্য লাভ, বৃশ্চিক ৰাশি শিৰ পীড়া ভয়, ধনু ৰাশি ব্যৱসায় প্ৰসাৰ লাভ, মকৰ ৰাশি পুৰণি উপশম, কুম্ভ ৰাশি ভোগ বিলাস আৰু মীন ৰাশি আধ্যাত্মিক উন্নতি। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি স্বস্তিক নাৰায়ণা চেনেলটিত দৈনিক দি অহা সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধানটি হৈছে শিশু বিদ্যাৰম্ভ দিন চোৱাৰ নিয়ম। ল'ৰা বা ছোৱালীৰ 4 বা 5 বছৰ বয়সত বিদ্যাৰম্ভ কৰাব লাগে। বৃহস্পতিবাৰে বিদ্যাৰম্ভ কৰিলে বৰ মংগল আৰু সফল হয়। শুক্ৰবাৰে আৰু দেওবাৰে মধ্যম, শনিবাৰে আৰু মংগলবাৰে বিদ্যাৰম্ভ কৰিলে ল'ৰা বা ছোৱালী আয়ু হানি হয়। বুধবাৰে আৰু সোমবাৰে কৰিলে বিদ্যা নহয়। বৃহস্পতিবাৰে, শুক্ৰবাৰ কিংবা ৰবিবাৰে বিদ্যাৰম্ভ কৰিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।